নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ অষ্টম পাঠ গীতম এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগেদি শুনিবা। তাৰ আগতে এই পাঠটোৰ মূল ভাৱ আৰু নৈতিক শিক্ষাৰ বিষয়ে তোমালোকক এবাৰ বুজাম। অষ্টম পাঠ গীতম মানে ভাৰত বন্দনা বা দেশাত্মমূলক গীত। এই গীতটো দেশভক্তিমূলক গীত। যে এই পাঠটিত ভাৰত মাতাৰ ভৌগোলিক বৈচিত্ৰ্য, পবিত্ৰ নদী, ঋতুৰ বৈচিত্ৰ্য, নানা ভাষা মতৰ ঐক্য আৰু আধ্যাত্মিক গৌৰৱক গীতৰ ৰূপত বৰ্ণনা কৰা হৈছে। ইয়াৰ নৈতিক শিক্ষা হ'ল জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ। বিভিন্ন ভাষা আৰু ধৰ্মৰ সমাহাৰ থকা আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰতি অখণ্ড দেশপ্ৰেম আৰু শ্ৰদ্ধা ভাৱ পোষণ কৰা আমাৰ পৰম কৰ্তব্য। এই গীতৰ অসমীয়া অৰ্থ মই তোমালোকক এবাৰ দেখুৱাই দিছোঁ। তোমালোকে এবাৰ চাই চাই লিখিব পাৰিবা। যে শ্লোক, মূল শ্লোক আৰু অসমীয়া অনুবাদ। যে বহুমৱতী নাকস্পৰ্ধিনী ভাৰত ধৰণীয়ম মামক জননীয়ম। ইয়াত কৈছে স্বৰ্গৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা এই পবিত্ৰ ধৰিত্ৰীলৈ অৱতীৰ্ণ হোৱা ভাৰতভূমি আমাৰ পুণ্যৱতী জন্মদাত্ৰী মাতৃ। ইয়াত কৈছে শিৰশ্ৰী হিমালয় মুকুট বিৰাজিতা, পাদে জলধি জলে ন পৰিপ্লুতা, মধ্যে গংগা পৰিসর পুতা, ভাৰত ধৰণীয়ম মামক জননীয়ম। ইয়াৰ অসমীয়া অৰ্থ আছে যাৰ মস্তক বা শিৰত হিমালয়ৰ মুকুট জিলিকি আছে। এইটো কৈছে শিৰশ্ৰী হিমালয় মুকুট বিৰাজিতা, যাৰ চৰণ সাগৰৰ পানীৰে সদায় ধৌত আৰু প্লাবিত, পাদে জলধি জলেন পৰিপ্লুতা, আৰু যাৰ মধ্যভাগ পবিত্ৰ গংগা নদীৰ প্ৰবাহেৰে সুপবিত্ৰ, সেই ভাৰত ধৰণী আমাৰ মাতৃ। মধ্যে গংগা পৰিসৰ পুতা, ভাৰত ধৰণীয়ম মামক জননীয়ম। ইয়াত কিছু কাশ্মীৰে সুচ বৰ্ষতি তুহিনম, য'ত কাশ্মীৰত বৰফ উপচি পৰে, ৰাজস্থানে প্ৰদহতি পুলিনম, মানে য'ত কাশ্মীৰত বৰফ উপচি পৰে, ৰাজস্থানৰ মৰুভূমিত বালি উত্তপ্ত হৈ উঠে। মলয়স্থানে বাতি সুপৱন, ভাৰত ধৰণীয়ম মামক জননীয়ম। আৰু মলয় পৰ্বত অঞ্চলত সুগন্ধিত পৱন ভাহি আহে। এনে বৈচিত্ৰ্যময় ভাৰত ভূমি আমাৰ মাতৃভূমি। একেখন দেশত একে সময়তে কি দেখা যায়? কাশ্মীৰত বৰফ, ৰাজস্থান মৰুভূমি, বালি উত্তপ্ত গৰম, আৰু মলয় পৰ্বতত সুগন্ধি পৱন বতাহ ভাহি উঠে। কি বৈচিত্ৰ্যময় ভাৰত ভূমি আমাৰ মাতৃ। নানা ভাষী জনাশ্ৰয় দাত্ৰী, বিবিধ মতানাম পোষণ কৰ্ত্ৰী। ইয়াত কৈছে নানা ভাষী জনাশ্ৰয় দাত্ৰী, যি নানা ভাষা ভাষী লোকক আশ্ৰয় দিয়ে, বিভিন্ন মত আৰু ধৰ্মৰ সমানে পোষণ কৰে। বিবিধ ধৰ্ম মতানাম পোষণ কৰ্ত্ৰী, আৰু যি বহুত পবিত্ৰ তীৰ্থক্ষেত্ৰৰ জন্মদাত্ৰী, সেই ভাৰত জননী আমাৰ মাতৃ। নানা তীৰ্থ ক্ষেত্ৰ সবিত্ৰী, ভাৰত ধৰণীয়ম মামক জননীয়ম। শেষৰ স্তৱকত আছে পুণ্যৱতামিহ মে বহিনাক, যি পুণ্যৱান সকলৰ বাবে স্বৰ্গস্বৰূপ। পুণ্যজনানাম ৰুদ্ৰ পিনাক, আৰু পুণ্যজনসকলৰ শক্তিৰ ৰক্ষা কৱচ ৰুদ্ৰৰ পিনাক ধনুষ। পুণ্যপৰায়ণা আশ্ৰয় লোক, আৰু ধৰ্মপৰায়ণ লোকসকলৰ পৰম আশ্ৰয়স্থল। ভাৰত ধৰণীয়ম মামক জননীয়ম, সেই ভাৰত ধৰণী আমাৰ মাতৃ। ইমান ধুনীয়া ব্যাখ্যাৰে এই গীতটো ৰচনা কৰিছিল। এইটো মই গীতটো গাম, তোমালোকে মনোযোগ শুনিবা। গীতম ভুৱমৱতী নানাক স্পৰ্ধিনী,
ভারত ধরণীয়ম মামক জননীয়ম ভুবমবতী নানাক স্পর্ধিনী ভারত ধরণীয়ম মামক জননীয়ম শিরসি হিমালয় মুকুট বিরাজিতা পাদে জলধি জলেন পরিপ্লুতা মধ্যে গঙ্গা পরিসর পুতা ভারত ধরণীয়ম মামক জননীয়ম মামক জননীয়ম উভমবতী নানাক স্পর্ধিনী ভারত ধরণীয়ম মামক জননীয়ম কাশ্মীরে বর্ষতি তুহিনম রাজস্থানে প্রদহতি পুলিনম মলয়স্থানে বাতি সুপবন ভারত ধরণীয়ম মামক জননীয়ম ভুবমবতী নানাক স্পর্ধিনী ভারত ধরণীয়ম মামক জননীয়ম মামক জননীয়ম নানাভাষী জনশ্রয়দাত্রী বিবিধমতানাং পোষণকর্ত্রী নানাতীর্থক্ষেত্র সবিত্রী ভারত ধরণীয়ম মামক জননীয়ম মামক জননীয়ম ভুবমবতী নানাক স্পর্ধিনী ভারত ধরণীয়ম মামক জননীয়ম মামক জননীয়ম পুণ্যবতামিয়মেব হিনাক পুণ্যজনানাং রুদ্রপিনাক পুণ্যমতামিয়মেব হিনাক পুণ্যজনানাং রুদ্রপিনাক পুণ্যপরানামাশ্রয়লোক ভারত ধরণীয়ম মামক জননীয়ম ভুবমবতী নানাক স্পর্ধিনী ভারত ধরণীয়ম মামক জননীয়ম মামক জননীয়ম। গতিকে এই গীতটো পঢ়াৰ পিছত কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবা। নমস্কাৰ, নমো নমঃ।